জানাবো মাকে জানাবো আজ আমারে মনে ভাষা যেন মনে এই জীবনে থাকে এমনই ভালোবাসা মায়ের ভাষা করে ঠাকুরা করে তোলে রে মাতন ঢাকের তালে। হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছে আৰু মোৰ ভালেই। আজি লৈছোঁ আকৌ মোৰ ইউটিউব চেনেললৈ, গুৱাহাটী ব্লগ চেনেললৈ। সকলোৱে ভিডিঅ'টো চাই ভাল পাব, আজি ব্লগটো চাই সকলোৱে ভাল পাব। কাৰণ মই এটা কাৰণে বহুত দিন ব্লগ দিব পৰা নাই, ছাবস্ক্ৰাইব কৰে আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে, সেইবাবে মানে অলপ মনটো ডাউন হৈ গৈছিল। সেইকাৰণে মই আকৌ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। আজি আপোনালোকৰ মাজত আকৌ নতুনকৈ ভিডিঅ' এটা লৈ আহিছোঁ বহুত দিনৰ মূৰত। অলপ মৰম দিব আৰু সকলোৱে চাই ভাল পাব। আজি পূজা ব্লগ লৈ আহিছোঁ, সকলোৱে অলপ মৰম দিব। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া আমি লগৰকেইটাক পাই অলপ মানে কথা চথা পাতিলোঁ, অলপ মানে বনাওঁ বুলি ক'লোঁ ভিডিঅ'টো। সেইবাবে মই অলপ ভিডিঅ' তুলি ল'লোঁ ইয়াতে। আৰু পূজাৰো চাইছোঁ আমি ডিব্ৰুগড়। তেনেহ'লে ব'লক এখন পূজাৰ পাই গ'লোঁ আমি। তেনেহ'লে স্কিপ নকৰাকৈ সকলোৱে পূজাখন চাই থাকক, দেখাই যাওঁ। আমি আকৌ নেক্সট এখন পূজালৈ আহিলোঁ। আপোনালোকে সকলোৱে ভাল পাব, এখন পূজা চাই যাব। আমি নেক্সট এখন পূজা পাই গ'লোহি। আপোনালোকৰ বাবে লৈছোঁ এইখন পূজা একদম মানে কৈছোঁ আপোনালোকৰ বাবে বহুত প্ৰিয় হ'ব পূজাখন আৰু বহুত চাই ভাল পাব। আমি পাই গ'লোঁ এতিয়া কেদাৰনাথ। তেনেহ'লে বলকচোন ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকোঁ। এইখন পূজানো কেনেকুৱা ধৰণৰ সাজিছে। এইয়াই বিশ্ব আজব খবৰ, অসমত কেদাৰনাথ দেখি গৈছে। নতুন কেদাৰনাথ।